বিগত বছৰবিলাকৰ দৰে এইবাৰো দুলীয়াজানৰ 24টা নামঘৰ একত্ৰিত হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577তম আঞ্চলিক জন্মোৎসৱ অনুষ্ঠিত কৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে। অহা 4 আহিন অৰ্থাৎ 21 ছেপ্টেম্বৰ, 14 আহিন অৰ্থাৎ 1 অক্টোবৰৰ পৰা 17 আহিন অৰ্থাৎ 4 অক্টোবৰলৈকে দহকুটা বৰনামঘৰত অনুষ্ঠিত হ'ব গুৰুজনাৰ আঞ্চলিক জন্মোৎসৱ। এই উপলক্ষে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত দেওবাৰে জন্মোৎসৱৰ লাইখুটা স্থাপন কৰা হয়। একেদিনাই গুৰুজনাৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে উদযাপন সমিতিৰ সভাপতি আদিত্য গোস্বামীয়ে। ইয়াৰ পিছতে অনুষ্ঠিত সংবাদমেলত গুৰুজনাৰ জন্মোৎসৱৰ বিভিন্ন কাৰ্যসূচীৰ সন্দৰ্ভত বক্তব্য ৰাখে উদযাপন সমিতিৰ সভাপতি আদিত্য গোস্বামী, কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি গগৈ, স্থানীয় বিশিষ্ট সমাজকৰ্মী হেমেন নেওগ আৰু সম্পাদক অতুল বৰাই। জন্মোৎসৱৰ সৰ্বতো প্ৰকাৰৰ সাফল্য কামনা কৰি ৰাইজৰ সহযোগ আহ্বান কৰে উদযাপন সমিতিয়ে। কৃষ্ণ, আমি বিগত বছৰৰ দৰে এইবাৰো উজনি অসমৰ তৈলনগৰী দুলীয়াজানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 577তম জন্মোৎসৱ ভাগি অহা 1, 2, 3, 4 অক্টোবৰ 4দিনীয়া কাৰ্যসূচীৰে আমি দুলীয়াজানৰ ঐতিহাসিক দহকুটা বৰনামঘৰত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দুলীয়াজানৰ 24টি নামঘৰ একত্ৰিত হৈ আমি এইবাৰ এই জন্মোৎসৱ উদযাপন কৰিম। এই 4দিনীয়া কাৰ্যসূচীত আমাৰ প্ৰথম দিনা 1 অক্টোবৰ তাৰিখে পুৱা ধৰ্মধ্বজা উত্তোলনৰ পাছতেই আমি দুলীয়াজানৰ নগৰৰ মূল পথৰ মাজেৰে আমি এটি ভাগৱত ভৱন আমি আয়োজন কৰিছোঁ। দুলীয়াজানৰ মূল ঘাই পথেৰে এই ভাগৱত ভৱন অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু আমি বিভিন্ন প্ৰতিযোগিতাৰ লগতে 3 অক্টোবৰ তাৰিখে বিয়লি 2 বজাৰ পৰা সদৌ অসম ভিত্তিত আমি দিহানাম প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। ইয়াত নগদ ধনৰ পুৰস্কাৰৰ আমি ব্যৱস্থা ৰাখিছোঁ আৰু 4 অক্টোবৰ তাৰিখে বিয়লি 2 বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ'ব। ইয়াত অসমৰ কেইবাজনো বিশিষ্ট বৈষ্ণৱ পণ্ডিতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইতিমধ্যেই দুলীয়াজানৰ 24টা নামঘৰ একত্ৰিত হৈ এখনি উদযাপন সমিতি গঠন কৰা হৈছে। এই উদযাপন সমিতিৰ লগতেই 10কুটা বৰনামঘৰৰ উদযাপন সমিতিৰ তৰফৰ পৰা অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। এই কেন্দ্ৰীয় সমিতি আৰু অভ্যৰ্থনা সমিতি আমি একেলগ হৈ আমি 4দিনীয়া কাৰ্যসূচী সফল কৰিবৰ কাৰণে ইতিমধ্যে আমি যাৱতীয় প্ৰস্তুতি চলাই আছোঁ। আমি বিগত দিনবিলাকত যেনেধৰণে দুলীয়াজান তথা অসমবাসীৰ ৰাইজৰ সহায় সহযোগিতা পাইছিলোঁ, এইবাৰো আমি মহাপুৰুষজনাৰ এই জন্মোৎসৱ উদযাপন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিলোঁ আৰু আমি আশা কৰিম যে মহাপুৰুষজনাই দি যোৱা যিখন সমাজ, সেই সমাজত আমি বাস কৰি আছোঁ আৰু সেই সমাজত বাস কৰা বাসিন্দা হিচাপে আমি মহাপুৰুষজনাৰ আদৰ্শ সমাজত দিবৰ কাৰণে আমি যি কিঞ্চিত আমি চেষ্টা চলাইছোঁ, এই ক্ষেত্ৰত আমি সকলো ৰাইজৰ, সকলো ধৰ্মপ্ৰাণ ৰাইজৰ আমি সহায় সহযোগিতা পাম বুলি আমি আশা কৰিলোঁ। জয় গুৰু শংকৰ। বিগত কেইবছৰৰ দৰে আমি এইবাৰ তৈলনগৰী দুলীয়াজানত আমি অহা ইংৰাজী 1, 2, 3 আৰু 4 তাৰিখে 577 সংখ্যক গুৰুজনাৰ জন্ম জয়ন্তী ভাগি আমি উদযাপন কৰিবলৈ দুলীয়াজানবাসীয়ে লৈছোঁ আৰু আমি প্ৰথম দিনা কাৰ্যসূচীকে সাঙুৰি আমি বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি অনুষ্ঠানভাগি আমি সাফল্যমণ্ডিত কৰিম। কিন্তু আমাৰ
ভাগৱত ভৱনৰ কাৰ্যসূচীত এইবাৰ আমি অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিশ আমি সামৰি লৈছোঁ। প্ৰায় 5,000 মানুহে আমাৰ এই ভাগৱত ভৱন অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰিব আৰু দুলীয়াজানৰ 24 ভাগ নামঘৰ আমি প্ৰত্যেক ভাগ নামঘৰলৈ আমি কেন্দ্ৰীয় উদযাপন সমিতিৰ তৰফৰ পৰা আমি তেখেতলোকক অনুৰোধ জনাইছোঁ যাতে প্ৰত্যেক ভাগ নামঘৰৰ পৰা আহি ইয়াত শ ভক্তপানে যাতে আমাৰ লগত যোগদান কৰে আৰু সেই কাৰ্যসূচীৰ দিনাখন যাতে দুৰ্গা পূজাই আমাৰ সম্পূৰ্ণ কাৰ্যসূচী ভাগ স্নান কৰিব নোৱাৰে, গুৰুজনাৰ যাতে আমি প্ৰভাৱ আৰু প্ৰচাৰ আমি বিশ্বব্যাপী আমি কৰিব পাৰোঁ, তাৰ বাবে আমি 24 ভাগ নামঘৰৰ সমূহ ভকত বৈষ্ণৱক আমি অনুৰোধ জনাইছোঁ আৰু এই অনুষ্ঠানটো যাতে সাফল্যমণ্ডিত হয় আমি 24 ভাগ নামঘৰলৈ আকৌ এবাৰ অনুৰোধ জনাই আজি আমি এই অনুষ্ঠানভাগি সামৰণি মাৰিছোঁ। ব্যুৰো ৰিপৰ্ট, দুলীয়াজান লাইভ।